ভাবি কেনে হ'ব। নমস্কাৰ বন্ধুসকল, মই নীলকণ্ঠ ৰাজবংশী। মই নতুনকৈ এটা ইউটিউব চেনেল খুলিলোঁ, নীল আছাম বুলি। মই আজি ফাৰ্ষ্ট ইউটিউব ভিডিঅ' এটা দিলোঁ, তাৰপিছতে নেক্সট ভিডিঅ'টো মই এখন দলঙৰ ওপৰত বনালোঁ। এইটো এতিয়া বনাব গৈছোঁ। এইটোৱে ক'ব বিচাৰিছোঁ যে আমি কমলপুৰ সমষ্টিৰ অন্তৰ্গত সিঙাৰপাৰা গাঁৱৰ লোক। আমাৰ ইয়াত দুটা পথ আছে, এটা কলেজ ৰোড বুলি কওঁ আমি, বিদ্যাভাৰতী কলেজ আছে সেইপিনে, আৰু এটা সিঙাৰপাৰা চকৰ পৰা পশ্চিমে। আমি বৰ্তমান উপস্থিত আছোঁ সিঙাৰপাৰাৰ বিদ্যাভাৰতী কলেজ ৰোডত। ইয়াৰ মাজেৰে বহুত গাড়ী অহা যোৱা কৰে দিনটোত, বহুত ব্যস্ত পথ। কিন্তু এই ৰাস্তাটোৰ মাজেৰে এখন দলং আছে। এই দলংখনৰ অৱস্থা দেখিলে আপুনিও এবাৰ ক'বলৈ বাধ্য হ'ব, এনেকুৱা এটা পথৰ মাজত এনেকুৱা এখন দলং নিশ্চয় ভাল নহয়। আজি মই সেইটোৱে দেখাব বিচাৰিছোঁ আপোনালোকক। আজি মই এইটোৱে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ যে ইমান এখন ভাল চৰকাৰ, যিখন চৰকাৰে উন্নয়নৰ কথা কৈ থাকে, সেইসকলেও আনকি এইটো বাটেৰে অহা যোৱা কৰে। যেতিয়া ৰাজনীতি নিৰ্বাচনৰ সময় হয় সেই মুহূৰ্তত তেখেতসকলে বহুতো আশ্বাস দিয়ে, এই দলংখন ভাল হ'ব বা ভাল কৰিম। কিন্তু আপোনালোকে চাওক এই দলংখন কেনেকুৱা এটা পৰিৱেশ। এই দলংখন আপোনালোকে এবাৰ দেখুৱাই লৈছোঁ। এই দলংখন মোৰ লগত আছে শ্ৰী হীৰক ৰাজবংশী। তেওঁৱে এই ভিডিঅ'টো কৰিছে, কেমেৰা কৰিছে। হীৰক ৰাজবংশীক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে এই দলংখন কেনেকুৱা এটা পৰিৱেশ। মই লাষ্টত এইটোৱে ক'ব বিচাৰোঁ যে এই দলংখনৰ প্ৰতি, এই যিটো ৰোড আছে, এইটোৰ প্ৰতি অলপ চৰকাৰক কোনোবা যদি চৰকাৰে দৃষ্টিগোচৰ কৰক। মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোক কোনোবাই যদি পাৰে তেখেতসকলৰ ওচৰলৈ এই বাৰ্তাটো দিয়ক যে কমলপুৰ সমষ্টিৰ অন্তৰ্গত এটা ৰাস্তা, যিটো ৰাস্তা ব্যস্ত খুব, কলেজৰ ল'ৰা ছোৱালী অহা যোৱা কৰে ইয়াত। এই ৰোডটো কেতিয়াবা মানুহৰ বিপদ হ'ব পাৰে এই দলংখনৰ কাৰণে। এতিয়া যিটো পৰিৱেশ হৈ আছে আৰু পিছলৈ এইটো পৰিৱেশ নহওক, এইটোৱে মই ক'ব বিচাৰোঁ যে এনেকুৱা এটা ভাল সমষ্টি বুলি কওঁ। এইটো সমষ্টিত বহুতো উন্নয়ন হৈছে, তাৰ মাজতে এইখিনি অলপ বাকী আছে, সেইখিনি কৰিলে নিশ্চয় ভাল হ'ব। নমস্কাৰ, ধন্যবাদ।